কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণা যা কেৰি নাহিকে উপা তুহাৰ চৰণ ৰেণু বাৰে বাৰে বাৰ কৃষ্ণ বৈকুণ্ঠৰ পানী আপোনাৰ খবৰ চৰণ সহস্ৰ প্ৰণাম গাছি আমি ক্ষুদ্ৰমতী সেৱক অধ্যায় পাঠ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। মনুষ্য হিচাপে ভুলকুটি হোৱাটো সহজ কথা, গতিকে আপোনাক শ্ৰী চৈতন্যমূৰ্তিয়ে নিজৰ দাস বুলি গ্ৰহণ কৰি সহস্ৰ অপৰাধ ক্ষমা প্ৰদান কৰিব বুলি আমি শুভ আৰম্ভ কৃষ্ণ প্ৰহ্লাদ চৰিত্ৰ একাদশ কীৰ্তন। সন্দামৰ্ক নামে দুয়ো উগ্ৰৰতনয় প্ৰহ্লাদক প্ৰহাৱন্ত আস্তৱমান ৰহে অনুসংখ্যাত দৈত্যৰ সবাল মনত প্ৰহ্লাদে তাংক নামানন্দ মেকদিনা দৈতী পুত্ৰক কুলে এলো কিবা পঢ়ি আছা বুলি আনন্দে সোধ ৰাম কাক ভাল মানবাপ কুহিও সতৰে বুলিলন্ত প্ৰহ্লাদে শুনা পিতি গৃহ অন্ধকূপ ফুৰি তপোবনে আৰাকচিত আৰাধিবু সংসাৰ সাগৰে নাহিয়াত পৰে হেন শুনি হাঁহি পাছে মাতে দৈতী কোনোবা বৈষ্ণৱে কৰে মতি ভাল মতে শুনি সন্দামৰ্কে প্ৰহ্লাদক ঘৰে আনি হাঁহিয়া পোষণ সভা কহ সত্য কোনে তোক হেন বিপৰ্যয় বুদ্ধি দিল কিবা তোৰ মনত পুণ্যি সম্পত্তি শুনিবা কৈছা কহ কুলৰ নন্দন
প্ৰহ্লাদে কহিল কৰি কৃষ্ণ কবন ব্ৰহ্মাদি কৰি যত দেৱতা বন্দী যাহাৰ পন্থত হন্ত মায়ায়ে মোহি যাৰ মায়া বিভৱৰ নাহি পৰিছে হেন হৰি কৰন্ত মাৰমতি ভিৰ চুম্বকৰ কাছে লোহা ভমে যে নথানে ভিন্ন বৈল বুদ্ধি মূল বিষ্ণু ধানে এই বুলি গুৰু কপ্ৰ লাদে মৌন ভৈল শুনি খন্দা মোৰ কেতাক গৰ্জিবা আনবেত কোবাই মানুহ অৰে দুৰাজা মন্দ বুদ্ধি আমাৰ নিলিখিলি উপজিলি তই দৈত্য কুলেৰ কণ্ঠ ভৈলি বিষ্ণু পক্ষ ক্ষয় কৰিলি কুল এই মতে অনেক পায়ে দেখাই ভয় প্ৰহ্লাদক প্ৰহাৱন আস্ত ব্ৰাহ্মণ জানিলে ক শাস্ত্ৰ গুৰু মনে হেন জানি দৈত্যেন্দ্ৰৰ আগে প্ৰহ্লাদক দিলে পিতৃৰ চৰণে পৰি আছে মহামূৰ্তি দুই হাতে তুলি আছা শিল কিবা সুশোভন পাঠ পঢ়িয়া চাতাত গুৰুত শিকিলা জিবা কহিও শুনিয়া প্ৰহ্লাদে পাছে কহন্ত সাদুৰী পাত কচা ৰূপ ডাকি বোলা হৰি শুনিয়া প্ৰহ্লাদে পাছে কহন্ত সাদুৰী পাত কচা ৰূপ ডাকি বোলা হৰি হৰি ৰাম 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 কৃষ্ণ গুৰু শংকৰ হৰি ৰাম 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 কৃষ্ণ সহস্ৰ